পাইক আৰু খেল প্ৰথা আহোম শাসন প্ৰণালীৰ বিশেষভাৱে উল্লেখযোগ্য ব্যৱস্থা। কৃষিভিত্তিক অসমীয়া সমাজক সুসংগঠিত কৰাৰ লগতে দেশৰ সামৰিক ক্ষেত্ৰত দক্ষতা বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি ১৬০৯ চনত স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত মোমাই তামুলী বৰবৰুৱাই প্ৰথম সাংগঠনিক ৰূপত পাইক প্ৰথাৰ প্ৰৱৰ্তন কৰে। ৰাজপৰিয়াল, ডা-ডাঙৰীয়া, অন্যান্য ৰজাঘৰীয়া বিষয়া, পুৰোহিত শ্ৰেণীৰ লোক আৰু তেওঁলোকৰ ব্যক্তিগত লগোৱা লিকচৰ বাহিৰে আন ১৫ বছৰৰ পৰা ৫০ বছৰলৈকে সকলো কৰ্মক্ষম পুৰুষে ৰজা তথা দেশৰ বাবে বনুৱা আৰু ৰনুৱা হিচাপে কাম কৰিব লাগিছিল আৰু তেওঁলোকক পাইক বুলি কোৱা হৈছিল। ৪জন পাইক মিলি একোটা গোট হয়। গোটৰ প্ৰত্যেকজন পাইকে পাল পাতি ৰজাৰ ঘৰত ৩ মাহকৈ কাম কৰি দিব লাগিছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত ৩জন পাইকেৰে গোটবোৰ গঠন কৰা হৈছিল। ফলত প্ৰতিজন পাইকৰ ৰজাৰ ঘৰত কৰিব লগা কামৰ সময়সীমাও ৪ মাহলৈ বৃদ্ধি হৈছিল। ৩জনীয়া গোটৰ পাইকৰ প্ৰথমজনক মূল, দ্বিতীয়জনক দেৱাল আৰু তৃতীয়জনক তেৱাল বোলা হৈছিল। গোটৰ কোনোবা এজনে ৰজাৰ ঘৰত তেওঁৰ পাল খাটিবলৈ যোৱাৰ সময়ত গোটৰ বাকী দুজনে পাল খাটিবলৈ যোৱাজনৰ খেতিপথাৰত কাম কৰাৰ উপৰি তেওঁৰ পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্বও ল'ব লগা হৈছিল।